ডিগবৈ ৰাজপথত এজন মানৱ দৰদী ব্যক্তি দুটা বাল্টি লৈ বিলাইছে ৰন্ধন খাদ্য সামগ্ৰী। সম্প্ৰতি কোভিডৰ ভয়াৱহ পৰিৱেশৰ মাজত ডিগবৈ চহৰৰ ৰাজপথত বিগত 21 দিনে এজন মানৱ দৰদী ব্যক্তিয়ে পেটৰ খাদ্যৰ তাৰণাত বাটে পথে ঘূৰি ফুৰি অগৰে জীৱন কটোৱা আৰু দিন হাজিৰা কৰিবলৈ পুৱাতে ঘৰৰ পৰা ওলাই অহা অভাৱী ব্যক্তিসকলক বিলাই গৈছে দুপৰীয়াৰ লঘু আহাৰ। পেছাত এজন নাপিত হলেও সুন্দৰ ৰাও নামৰ ব্যক্তিজনে একক প্ৰচেষ্টাৰে লগৰ এজন সতীৰ্থৰ সহায় লৈ একেৰাহে 21 দিন ডিগবৈ ৰাজপথৰ পদপথত থকা অগৰী লোকসকলক যোগান ধৰি আহিছে লঘু খাদ্য। ৰাওৰ এই মহানুভৱতা দেখি সচেতন মহলৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ডিগবৈ চহৰত। বীৰেন্দ্ৰ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।